প্ৰতিবাদী কণ্ঠ। স্তব্ধ নিশাৰ গভীৰতাৰ সুযোগ লৈ মোৰ অন্তৰাত্মাই মোক প্ৰশ্ন কৰিল, তোক কি লাগে ক? বুকু ডাঠ কৰি মই শংকাবিহীনভাৱে কলো, পাৰিবা জানো তুমি মোৰ অভাৱ পূৰাব? আছে জানো তোমাৰ দুবাহুত এই শকতি? হয় জানো আকাশৰ দৰে সুবিশাল তোমাৰ মন? গৌৰৱেৰে মিচিকিয়াই তেওঁ উত্তৰ দিলে, তই বিচৰা সকলোখিনিয়ে দিব পৰা আছে মোৰ অন্তহীন ক্ষমতা। বহু আগ্ৰহেৰে ময়ো মাত লগাই কলো, তেনেহলে কিবা যদি দিবই খুজিছা তোমাৰ প্ৰতিবাদী কণ্ঠকে দিয়া। সিংহৰ দৰে গৰজি উঠিল মোৰ অন্তৰাত্মা। মোক কলে, লংকালে আহি ৰাৱণৰ পৰা লংকাই খুজি পেলালি। কিয়? তুমিতো কৈছিলা যি বিচৰা তাকেই পাবা। মোৰ ইচ্ছা পূৰ্ণ কৰিব পাৰা আছে হেনো তোমাৰ অন্তহীন ক্ষমতা। তীক্ষ্ণ বাক্যবাণেৰে অন্তৰাত্মাই হিংসতাৰ প্ৰমাণ দিলে আৰু কলে, কি কৰিবি তই মোৰ প্ৰতিবাদী কণ্ঠৰে? মই কলো, মই সৃষ্টি কৰিম আৰু হাজাৰটা নতুন কণ্ঠ। আপোচবিহীনভাৱে মই বিলাই দিম তোমাৰ এই প্ৰসূপাত অস্ত। ক্ষোভত জৰ্জৰিত মোৰ অন্তৰাত্মাই পুনৰ মোক প্ৰশ্ন কৰিলে, মোৰ কণ্ঠই মোৰ অভিনৱ পৰিচয়। কিয় অকল্পনীয়ভাৱে তই বিচাৰিলি মোৰ এই প্ৰতিবাদী কণ্ঠ? কিয় কাঢ়ি নিব খুজিছ মোৰ এই একমাত্ৰ ৰহস্য? কিয় বিলাই দিব খুজিছ মোৰ এই ব্যক্তিত্ব? তোমাৰ প্ৰত্যেকটো প্ৰশ্নৰ মোৰ হাতত আছে উচিত উত্তৰ। কিয় তুমিয়ে জানো কোৱা নাছিলা অলৱেজ ড্ৰিম বিগ? তুমি এইটো জানো কোৱা নাছিলা বি ৰিয়েলিষ্টিক, ডিমাণ্ড দ্য ইম্পচিবল? কিয় তুমি এইটো কৈছিলা যিমানে বিলাই দিবা সিমানে মহান হবা? তেনেহলে কিয় কিয় বাৰু শংকিত হৈছা তুমি? তোমাৰ প্ৰতিভাই দিব মোক মোৰ বিশ্বাস, আত্মবিশ্বাস, আত্মমৰ্যাদা আৰু বিবেকক এক নতুন পথৰ সন্ধান। তোমাৰ কণ্ঠস্বৰী হ'ব আক্ৰোশক ধ্বংস কৰি আত্মোৎকৰ্ষৰ সৃষ্টি কৰা এক ঈশ্বৰৰ বৰদান। আজি কথা দিলো তোমাক, আজি কথা দিলো। তোমাৰ কণ্ঠেৰে মই সৃষ্টি কৰিম এখন বিশ্বব্ৰহ্মা, য'ত সকলো হ'ব স্বতঃস্ফূৰ্ত, য'ত সকলো হ'ব যুক্তিপূৰ্ণ, য'ত সকলো হ'ব পৰোপকাৰী। কিন্তু তাৰ লগতে এই অহংকাৰী, অজ্ঞানী আৰু অলাগতিয়ালবোৰক ডাষ্টবিনৰ দ্বাৰা এফালৰ পৰা মই চাফা কৰিম, যাতে উপনিষেদত উল্লেখ থকাৰ দৰে ময়ো এদিন শত সাহসেৰে ক'ব পাৰোঁ, বসুধৈৱ কুটুম্বকম।